একেদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। হে বন্ধুসকল, আজিৰ ভিডিঅ'টো বৰ গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ এই ভিডিঅ'টো মই ক'বলৈ ওলাইছোঁ যে বাবু আঁচনিৰ বিষয়ে। আগতে যিটো আছিল ছোৱালীসকলৰ বাবে যিটো আঁচনি আছিল, এতিয়া ল'ৰাসকলৰ বাবে আঁচনি লৈ আহিছে মমাই। মমাই মানে হিমন্ত বিশ্ব শৰ্মাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে বাবু আঁচনি কোন তাৰিখৰ পৰা দিব, কেতিয়া দিব, এই ভিডিঅ'টো আপোনালোকে চালে গম পাব। বলক আমি তেনেহ'লে ভিডিঅ'টো চাওঁ। 1 জানুৱাৰীৰ পৰা বাবু আঁচনি আৰম্ভ হ'ব। এটা বাবু এটা কৰিব লাগিব, খালি কি কৰো তাকে চিন্তা কৰি আছো, কিন্তু কৰিব লাগিব, নহলে বাবু বিলাকে মনত অলপ বেয়া পাই আছে। একেদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। তাৰ মানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে, ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে, দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে, আমাৰ চৰকাৰে লৈছে।